আজি আহিলো বিশাল মেগা মাৰ্টত অলপ শ্বপিং কৰিব। কি শ্বপিং কৰিলো জানিব লগা হলে তেন্তে ভিডিঅ' মিছ নকৰিব, শেষলৈ চাব। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। তো গাইস আজি জুম্মা আছে, মই এতিয়া গৈ আছো জুম্মা নামাজ পঢ়িব আৰু সবকে জুম্মা মুবাৰক। মোৰ অলপ অসুবিধাৰ কাৰণে এইকেইদিন ভিডিঅ' অলপ লেট কৰি আহি আছে। ভিডিঅ'টো অলৰেডি ৰেডি হৈয়ে আছে, মইহে এডিটিং কৰিব টাইম মিলাব পৰা নাই। এতিয়া মছজিদত আহিলো, ফৰজ সুন্নত পঢ়ি অলপ দোৱা দুত কৰিলো। তো গাইস মই ৰমজান মাহত 30টা ৰোজা ৰাখি মই মোৰ ফৰজ আদায় কৰিলো। এতিয়া আৰু 6টা ৰোজা বাকী আছে খাখীৰ ৰূপত। তো গাইস আজি মই আল্লাহক আগত ৰাখি নিয়ত কৰিছো এই 6টা ৰোজা সম্পূৰ্ণ আদায় কৰি দিম, ইনশাআল্লাহ দোৱা কৰিবা। মই এতিয়া ওলাই আহিছো গাড়ী লৈ আৰু লগতে ইনায়কো বাটলে এবাৰ ওলাই লৈ আনিলো। তাই গাড়ীত উঠি বহুত ভাল পায়, গাড়ীত উঠিলে বুম বুম কৈ মুখেদি গাড়ী চলাই থাকে নিজে। তাইক চিপছ দুটা কিনি দিব ওলালো, কিন্তু তাই খোৱা চিপছটো নাই। তাই নুডলছ খাই বহুত ভাল পায়, কিন্তু নুডলছ নাই, বেলেগ দুটা চিপছকে কিনি দি পঠালো। তো গাইস ভাড়া মাৰি পালোহি বিশাল। টি চাৰ্ট এটা ল'ব, কিবা নতুন কালেকচন আহিছে নেকি চাও। তো গাইস মই দুটা টি চাৰ্ট লৈ ললো, এটা ডাৰ্ক ব্ৰাউন কালাৰ, এটা হোৱাইট কালাৰ। টি চাৰ্ট কেইটা কেনেকুৱা লাগিছে কমেন্ট কৰি কবা। এতিয়া আহিলো বিল কাউণ্টাৰত, লাইন দেখি মোৰ মূৰ ঘূৰাই গৈছে। ইমান ভিৰ, মেক্সিমাম 20 মিনিট লাগিব পেমেন্ট কৰোতে। এতিয়া আহিলো কল নিব। কল কি খাবা, তোমাৰ কলটো কৈ এইটো কলৰহে দাম বেছি, 120 টকা কৈ আছে এৰাশী কল। মই কলো 100 টকা দিলে খাম, নহলে থৈ গুচি যাম। কল লৈ আহিলো, এতিয়া কণী নিব, কণী দামটো অলপ কমিছে বোলে। শুনা পাই মোৰ মুখত অলপ হাঁহি ওলাইছে। এতিয়া কম নহয় বোপাই, 220 টকা প্লেট। বাৰু তুমি মেথছত কিমান কৰা এতিয়া গম পোৱা যাব উইদাউট কেলকুলেটৰ ইউজ। কেলকুলেশ্যন কৰা 200 টকা এক প্লেটৰ দাম হলে 30টা কণী থাকে, এটা কণীৰ দাম কিমান হ'ব কমেন্ট বক্সত এনচাৰ দি যাব দেই। বজাৰ পাতি কৰি এতিয়া আহিলো ঘৰত। ইনায়ে মোক দেখি কান্দা ষ্টাৰ্ট কৰি দিলে। কোলাত ল'ব লাগে তাইক, মই মৰমতে কোলাত লৈ এটা চুমা খাই দিলো। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি ফলোটো কৰি যাব, বাই।